ক'ত আছা? স্যার গরম কি কৰি আছা? নাই স্যার টিকটক কৰি আছিলো ফাইনে আপনি আমার লগত ডুয়েট একটা কৰি দিবচোন হোৱাট? ডিউটিত আহিব লাগে নে টিকটক বনাই থাকিব লাগে? হা? ডিউটি নাই স্যার যাও এতিয়াই যাও গৈ আছো কি যে হ'ব নহয় ইহঁতৰ। বাকী কেইটাই বা কি কৰি আছে? স্যার মোর বহুত ট্ৰেজেডি হৈছে কি ট্ৰেজেডি? আজিকালি বৌয়ে মোক বিয়াৰ কথা লৈ এনি টাইম কাটিং মাৰি থাকে স্যার মই এতিয়া কি কৰিম বাৰু? কিবা এটা কৰি মোক বিয়াটো পাতি দিয়ক স্যার এই ফোনটো ৰাখকচোন আপুনি। ফোনটো ৰাখক। কোনেও গুৰুত্ব নিদিয়ে তাই এইটো চিটুৱেশ্যনতনো বাৰু এইবিলাক কথা কয়নে? চেনাই মই যাওঁগে আজি মই গুৱাহাটীলে চেনাই মই যাওঁগে বাবুলাল আজিও চাগে ওলাই যাওঁ হয় ঘৰত থাকি থাকি গাত মামৰ লাগিছে বাবুলাল মানুহৰ গাত হ'লে মামৰ লাগে মানুহৰ লেতেৰাহে হয় মই লোহা টাইপ মানুহ দে আচ্ছা বহুত কষ্ট পাইছো কি অত দেখোন লোহাৰ টাইপ মানুহ দম চোতৰ লোহা কলৰ পাত ডালে আৰু দে যা 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 আজিও চাগে কাৰ পাকঘৰ উদং হয় ঠিক নাই এই বেমাৰত মানুহ থল থলকে পকা আম খোৱা দি হৈছে তুই ভাতত লাগি আছে বাবুলাল হা মানুহে 3 মাহ 4 মাহ নোখোৱাকে থাকিব পাৰিছে কিন্তু আগতে বেমাৰৰ কথা চিন্তা কৰ ভাত পিছতো খাব পাৰিছে এই 3 মাহৰ লেচন দি লাভ নাই 3 ঘণ্টা নোখোৱাকে থাকি দেখা চালা বাবুলালৰ জাত একাচতে ভাঙি দিম 3 পাৰি দাঁত ফোন করিলে সারে ফোন করিছে তাকে ঠাকুর বাবা সাবুনে আছে নবদা ক'ত যা এই টেবলেট দুটামান আনো ৰ'বা মুখত কাপোৰ এখন মাৰি যাব লাগে হেৰি নহয় গাঁৱত কথা এটা ওলাইছে হয়নে কি কথা এই গুৱাহাটীত গৈ বোলে বৰ ওস্তাদি মাৰা হ'লা এটা লাজ পালে আজি এইফালেকে যাম লকডাউন বুলি কি ভিক্ষা বন্ধ কৰিছে নেকি এখন জেগা ছুটি হৈ গ'ল যে কি হাত হাত দেখা নাই নেকি দেখাততো ভিক্ষাই ভিক্ষাই লাগিছে আপুনি কি ভিক্ষাৰী আছে নহয় মই এইটো সমষ্টিৰ MLA হয় মেমেলে আছে কাপোৰে কানিয়ে দেখি কি চিনি পোৱা নাই নেকি পাইছে পাইছে আপুনি ভিক্ষাৰী আছে হয় তহঁতৰ গাঁৱত কি এই লকডাউনত ভিক্ষা কোনো নিদিয়ে নেকি মানে এতিয়ালৈকে এসাঁজ ভাত দিয়া মানুহো লোৱা নাই আপুনি মানে ভাত এতিয়ালৈকে নাখাইছে নাই মই কৈছো মোৰ পিছে পিছে আহক মই আপোনাক ভাত দি আছো শুন লাগে নেখাই মৰি যাম মিছা লোভ নিদিবি সঁচাই কৈছো মই নিজে নোখোৱা আপোনাক খুৱাইছো সঁচা কৈছতো সঁচা তেতিয়াহ'লে তই মোৰ পিছে পিছে আহি থাক আপুনি মানুহবোৰক চিনি পাওঁ নাপাওঁ তেতিয়াহ'লে আপুনি মোক পিছে পইচা আহক আৰে এইটো কিন্তু জেগাত দিছ
তই আজিলৈকে কেজি চাউল দালি বজাৰ কৰি পাইছ আলহী মাতি আনিলি যে ভাত খাবলৈ আলহী নাচেও ভিখাৰী আছে ভিখাৰী ভিখাৰী মাতি আনিছ ভাত খাবলৈ হা কাক সুধি মাতিছিলি তই হৰি কি এসাঁজ ভাতৰ কাৰণে এই ল'ৰাটোক কথা শুনাই আছে যদি খুৱাব নোৱাৰে কৈ দিয়ক যাওঁ ৰ'বচোন কি যাওঁ খোলাও মাতিতে যাওঁ হেৰি আপুনি বেয়া নাপাব দিয়ক তাক মই এনেই খঙতেহে ক'লো বেয়া পাইনো কি কৰিম হে ভিখাৰী বুলি কাকো ইগনৰ নকৰিবা পৰিস্থিতিত পৰিহে ভিক্ষা খুজিছে হয় হয় আপোনাৰ মানে অলপ ইগ' আছে সৰুৰে পৰাই লাগিলে নেখাই মৰি যাম কিন্তু পকতত গালি নুশুন হয় হয় কি হয় হয় মুখলৈ চাই থাকিবানে নে ভাত বাঢ়িবা বাঢ়ি আছো হেৰি আপোনাৰ নামটো বাবুল উপাধিটো কিয় এনে সুধিছো আৰু নামটো জানিলা উপাধিটো নহ'লে কি ভাত নিদিবা নেকি মই এনে আৰু দি আছো কি যোৱা আপুনি অকণ বহিব আহকচোন ক'ত বাৰান্দাতে বহিব ঘৰত কি ড্ৰয়িং ৰুম নাই নেকি এটা আছে তেতিয়াহ'লে ড্ৰয়িং ৰুমতে লগ পাম এইডালচোন নিজে নিজে সোমাই যায় এইডালক খন্দ চক্ৰ এটা পালেই হৈছে আৰু এই দুটা অঘাসুৰ বঘাসুৰ দুটা এইবিলাক পেটত থাকোঁতে মাকে ফলিক এচিডৰ টেবলেট খাব এয়া লৈ আছো মই দিছোঁ কি হ'ল পোৱালি দুটা বৰ কিউটে পেলালে ন বৰ গম পাব ৰ'ব কি হ'ল খাৰা আছো যে ব ফেন চালু কৰ ফেন ফেনখনহে লগোৱা নহৈছে আৰে ইমান ধুনীয়া ঘৰ এচি লগাব লাগে ফেনেই নাই নহয় নতুনকে বনাইছে যে আৰে ঘৰ বনোৱাৰ আগত ফেন লগাব লাগে ঘৰ বনোৱা আগত আচ্ছা এবাৰ মালিকক কবি এচি লগোৱাৰ পিছতহে মোক খানা খাবলৈ মাতিবলৈ যা পানী লৈ আহ আমি এইজনো আজিকালি সেইখন বাৰান্দাত কিহৰ ইমান কাম বাৰু বৌ মই গান এটা বনাইছো শুনবিয়া বিয়া পাতি আনি ঘৈণীয়েকক শুনাই থাকি মোৰ গান শুনবা টাইম নাই চালা কিবা এটা কৰবা লাগব বা টিহুটো এতিয়া দিলে ঠিকে আছে কিন্তু ভাতৰ লগত হ'ব নহয় আছে ভাতৰ লগতো আছে ভাতৰ লগত মানে মোৰ চালাড খোৱাৰ অভ্যাস হয় হয় কিবা আচাৰ চাচাৰ হ'ব নেকি আচাৰো আছে জলকীয়া আচাৰ টেঙা নাই নেকি টেঙাহে নাই মই ওচৰৰ মানুহে ঘৰত ৰ'দত দি থোৱা দেখি আহিছোঁ হয় কিন্তু তাৰ পৰাই অকণমান মেনেজ কৰিব পাৰিবা নেকি হয় কৰি দিম বাৰু এনে আৰু আপোনাক বেলেগ কিবা লাগিব নেকি
আপুনি কৈ যাওক, নহ'লে মই বহী এখনত ধুনীয়াকৈ লিখি লওঁ। এই নাই নাই তেনেকুৱা ৰেচিপি মোক একো নালাগে, কিন্তু মাংসৰ ব্যৱস্থা কৰিছে নেকি? মাংস আছে, কালিৰে ৰাতিৰ ব্ৰইলাৰ মাংস অলপ আছে। ব্ৰইলাৰ? হয়। এইটো মেডিচিন দিয়েতো, মানে ঠিক আছে, উপায় নাই যেতিয়া আৰু। পানী লওক। কিহৰ পানী? ফিল্টাৰ পানী। একোৱাগাৰ্ড নাই? কি গাত বাবুলাল? একোৱাগাৰ্ড চিনি নাপায়? আৰু এটা কাম কৰিবচোন, অলপ মিনাৰেল ৱাটাৰ কিনি আনি ৰাখিবচোন আপোনাৰ কাৰণে। লাগে, য'ত ত'ত ঘূৰি ফুৰা মানুহ নহয়। ঠিক আছে বাৰু, আপুনি অলপ বহক। শুনকচোন, এই খোৱা বোৱাটো তাৰে ব্যৱস্থা কৰোঁ নেকি? ঠিক আছে দিয়া। দিনটো বুঢ়া, অকমান কোমল হোৱা হয় ভাল আছিল। তই যি পাইছা সেইটোৱে খা। খন্দেশ্বৰ পেট যদি আহিছে এইটোও খাবলৈ নাপাইছে। টিহুটোৰ ৰেজটোহে কৈছো, মোৰ ল দুটুকুমান তয়ো খা। ধন্য ধন্য পুলিচ বন্ধু, ধন্য ধন্য ডক্টৰছ বন্ধু। ধন্য ধন্য পুলিচ বন্ধু, ধন্য ধন্য ডক্টৰছ বন্ধু। ছাৰে ফোন কৰিছে। ছাৰ কওক। কি কৰি আছে আপুনি? ছাৰ গানৰ সুৰ কৰি আছো মই। গানৰ সুৰ? হয় ছাৰ, আমাৰ পুলিচ বন্ধুসকল আৰু ডক্টৰসকলে কৰোনাৰ বিৰুদ্ধে ইমান কষ্ট কৰিছে নহয় ছাৰ, সকলোকে মই গান এটা ডেডিকেট কৰিম বুলি ভাবছো ছাৰ। ভেৰি গুড, কিপ ইট আপ। অ'কে ছাৰ, অ'কে অ'কে। ধন্য ধন্য পুলিচ বন্ধু, ধন্য ধন্য ডক্টৰছ বন্ধু। বোলো হয়, সেইখন বাৰান্দাত কিহৰ ইমান কাম? মোৰ চব বাৰান্দাতে কাম, তোমাক কিয় লাগে? সেইখন বাৰান্দাত কাম বেছি ওলাইছে এইকেইদিন। কথাৰ অৰ্থ কি? অৰ্থ মোক বুজাও, তাত কি কাম? মই বাহিৰৰ পৰা ডিউটি মাৰি ঘৰলৈ আহোঁ, মোৰ পৰা কৰোণা ভাইৰাছ হ'ব বুলি দেখোন তই ৰুমলৈকে নহা হলি। সেইকাৰণেতো লোকৰ ঘৈণীয়েকৰ পিছে পিছে ঘূৰি ফুৰিছে। মোক চম্ভাল, মোক চম্ভাল। আগতে সেই নিজৰ কেৰেক্টাৰটো চম্ভালক। কি কলি? তই কি কলি? তোক মই চা ভাই, তই মোক বাঁচাও। আমি কি আপনার বাই? অ'কে অ'কে ভণ্টি। আচ্ছা সুস্মিতা, তই যেনে তেনে তোৰ লগৰ ছোৱালী এটা চাই মোক বিয়া পাতি দে। আরে আমি খোদ ছোৱালী পাম। এই সব মই নাজানো, জলদি বিয়া নাপাতলি মোৰ কিন্তু এক্সপায়াৰি ডেট যাব। আপনি কিবা মেডিসিন নিকি এক্সপায়ারি ডেট যাব যে? রাখক। এই চোচ, আরে সঁচাই মই এক্সপায়াৰি ডেট যাওঁ মেডিচিনৰ বটল নেকি? কোনটি তই এইবোৰ কি কৰিলি? কি কৰিলো মই? পঢ়াৰ কাৰণে তই কি চিন্তা কৰিলি? মই কি চিন্তা কৰিব লাগে? তই তাক পুলিচত সোমোৱাই নিদিলি কিয়? ক'ৰ পৰা মই তাক পুলিচত সোমোৱাই দিম? মই নাজানো সেইবোৰ, মই কেনেকুৱা জানই নহয়। জানো আই, আপুনি একা চেকা পুতেক দুচুৰা। হ'ল, ফোন ৰাখক। বোলো ফোনত কাৰ লগত ইমান ফুচফুচনি হয়নে? ঘৰত এই পৰ্টেবুলজনীৰ পৰা অশান্তি, গাঁৱলৈ গ'লে বগাই মাকৰ পৰা অশান্তি, এতিয়া আকৌ নতুনকৈ ঘৰখনত অসুৰৰ পোৱালি দুটা আৱিৰ্ভাৱ হৈছে, অঘাসুৰ বঘাসুৰ।
মেম খাগৰিয়া আচ্ছা বাহিৰৰ পৰা যিকেইজন ল'ৰা আছে সেই ল'ৰাকেইজনৰ ভিতৰত আমাৰ এলেকাৰ কেইজন আছে 10 জন মেম অ'কে আপুনি প্ৰতিজন ল'ৰাৰ ঘৰলৈ গৈ পাৰ্চনেলি খবৰ লৈছেনে বাৰু লৈছো মেম গোটেইকেইজন ভালে আছে অ' ভেৰি গুড খাগৰিয়া মোৰ বৰ চিন্তা হৈছে জানেনে এই ল'ৰাকেইজনৰ ফিউচাৰক লৈ মানে এতিয়া যিকেইজন ল'ৰা বাহিৰৰ পৰা আহিছে তেওঁলোকতো কেতিয়াও উভতি নাযায় তাৰমানে এই ল'ৰাকেইজনৰ এতিয়া সংস্থাপন ক'ত হ'ব কেনেকৈ হ'ব য়েছ মেম ইটছ এ বিগ কুৱেশ্যন তাকে ইনডিড ইটছ এ বিগ কুৱেশ্যন খাগৰিয়া তাৰমানে আহিবলগীয়া দিনবোৰত আমি কিছুমান বিৰাট ডাঙৰ সমস্যাৰ সন্মুখীন হ'ম আৰু আমি আচলতে এতিয়া সেই সমস্যাবোৰ যুঁজিবলৈ নিজকে প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে খাগৰিয়া থেংক ইউ ব্ৰইলাৰ জেগাত যে কণী আহিল ঐ মাংসখিনি গোন্ধাল বাৰু যি আছে আৰু হেৰি তুমি ভিতৰত যোৱা কিয় কণী যি কালাৰ নহয় তোমাৰ খেপ কৰি যাব পাৰে বাৰু বাৰু খাওঁ হেৰি নহয় কথা এটা সুধো দেই অঁ আপুনি যে অলপ আগত ক'লে আপোনালোকৰ কিবা ফেমিলিটো খানদানী বুলি আমাৰ যে ফেমিলি গোটেইবিলাক নহয় চাকৰিয়াল নহয় ভিক্ষাৰী ভিক্ষাৰী অঁ আমাৰ খানদানৰ চব ভিক্ষাৰী কিন্তু ভিক্ষা কৰা ইলাকাটো খানদানী ইলাকাটো খানদানী যেনে যেনে MLA হোষ্টেল জনতা ভৱন স্পেনিছ গাৰ্ডেন এইবিলাক মানে ডাঙৰ ডাঙৰ জেগাত আমি ভিক্ষা খোজোঁ অঁ এতিয়া ৰেড জোন চলি আছেতো সেইকাৰণে এই গাঁৱৰ ভূঞে সোমাই দিছোঁ আচ্ছা দিয়ক উঠক কিয় উঠক আপুনি উঠক আপুনি উঠক আশা বহুত শুনিলোঁ আপোনাৰ লেকচাৰ আপুনি উঠক মই খাব লাগিবতো একো দৰকাৰ নাই এইবিলাক পেলাই দিম ভাত আপুনি উঠক হয়নে কিয় পেলাব আপুনি উঠক বুলি কৈছোঁ নাই 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 মই খাব লাগিব কিয় উঠক হয় আপুনি মোক কেইটামান খাবলৈ দিয়কচোন ৰাতিপুৱাৰ পৰা একো খোৱা নাই একচন নাই 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 উঠক উঠক ফাল্টু লেকচাৰ দিব লাগিছে মানুহক হা খানদানী এলেকাত ভিক্ষা খোজে খানদানী ফেমিলি হা উঠক 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 ঐ ছাৰ মানে মানুহ মাত্ৰে ঢোল ভুল মোক এগহা খাবলৈ দিয়ক একচন এগহাটো খাবলৈ দিয়ক একো এগহা দুগহা কথা নাই উঠক আপুনি নহয় দিয়কচোন অথনিৰ পৰা আপোনাৰ মই মোচন চাই আছোঁ কি লাগে আপোনাক মিনাৰেল ৱাটাৰ একুৱাগাৰ্ডৰ পানী ভাতৰ লগত টিহু খায় উঠক হয় এই পানীটোৱে আচল বুজিছে মানুহ মৰাৰ আগতো পানী অকণমান উঠক উঠক একো লেকচাৰ দিব নালাগে উঠক দিয়কচোন এগহা একো দৰকাৰ নাই দিয়কচোন আজি কাৰণে মই ভিক্ষাৰী ছাৰ কওক কি হ'ল ডিউটিলৈ অহা নাই যে ছাৰ মই ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'ম বুলি ভাবিছোঁ কিয় লকডাউনৰ সময়ত ইয়াত মই বৰ কষ্ট পাইছোঁ ছাৰ মুখত মাস্ক হাতত চেনিটাইজাৰ ছ'চিয়েল ডিষ্টেঞ্চ তাতে ডিউটি নাই 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 বৰ কষ্ট পাইছোঁ দেই ইয়াত নকৰোঁ আৰু চাকৰি তেনেহ'লে ক'ত চাকৰি কৰিব পাৰিব য'ত কোনো ছ'চিয়েল ডিষ্টেঞ্চৰ কথা নাই ছাৰ নিয়ম নীতিৰ কথা নাই মুখত মাস্ক লগাব নালাগে বিন্দাছ বজাৰ সমাৰ কৰি থাকিব পাৰি তেনেকুৱা জেগাত যাম ছাৰ কি কথা কৈ আছে কোন গ্ৰহৰ কথা কৈ আছে ডিব্ৰুগড় তিনিচুকীয়া তাততো কৰোণাৰ ভয় নাই ছাৰ মানুহ বিন্দাছ বজাৰ সমাৰ কৰি চলি আছে তাত যাম হ'ব দিয়ক ফোনটো ৰাখকচোন আপুনি ৰাখক সন্মানীয় এই জিলা দুখনৰ বিষয়ে সংবাদ মাধ্যমত পাইছে কিছু সংখ্যক লোকে আইন ভংগ কৰিছে আমি বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ দোকানসমূহ খোলা মানে কৰোণাৰ পৰা পৰিত্ৰাণ নহয় আপোনালোকে মাস্কসমূহ ব্যৱহাৰ কৰক বানপানীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ দৰে ই যিকোনো সময়ত আপোনালোকক আমাক বিপদত পেলাব পাৰে সতৰ্ক থাকক সজাগ থাকক আৰু নিজকে সুস্থ কৰি ৰাখক বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে